গুৱাহাটী মহানগৰীৰ সমীপত পুনৰ সংঘটিত হল শুভলক্ষ্মী কাণ্ড। চাংচাৰী ৰাজপথত কলেজীয়া ছাত্ৰীক নিৰ্যাতন। স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰীক পিতৃ আৰু পুত্ৰই চলালে নিৰ্যাতন। পৰীক্ষা দিবলৈ যোৱা ছাত্ৰীগৰাকীক প্ৰথমে অশালীন ইংগিত দিয়া হৈছিল আৰু প্ৰতিবাদ কৰাত শাৰীৰিকভাৱে আক্ৰমণ কৰা হল ছাত্ৰীগৰাকীক। গাড়ীত তুলি নিবলৈ অপচেষ্টাও কৰে অভিযুক্ত কবীন্দ্ৰ দাস আৰু সঞ্জীৱ দাসে। আৰক্ষীৰ সন্মুখতেই নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হৈছিল কলেজীয়া ছাত্ৰীগৰাকী। ঘটনাৰ 4টা দিন উকলি যোৱাৰ পিছতো কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ বাবে ইতিমধ্যে স্থানীয় লোকসকল ক্ষুব্ধ হৈ পৰিছে। মহানগৰীৰ সমীপত সংঘটিত হৈছে এই ঘটনাটি। যোৰহাট জোকাৰি যোৱা শুভলক্ষ্মী কাণ্ড আজি পৰ্যন্ত কোনেও পাহৰিব পৰা নাই। সেই ঘটনাৰ চাঞ্চল্য আজিও মাৰ যোৱা নাই সমগ্ৰ ৰাজ্যজুৰি, কিন্তু তাৰ মাজতে পুনৰ অনুৰূপ ঘটনা সংঘটিত হল চাংচাৰী ৰাজপথত এগৰাকী কলেজীয়া ছাত্ৰীক নিৰ্যাতন চলোৱা হল। স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰীক পিতৃ আৰু পুত্ৰই আনকি শাৰীৰিকভাৱে নিৰ্যাতনো চলায়। পৰীক্ষা দিবলৈ যোৱা এই ছাত্ৰীগৰাকীক প্ৰথম অৱস্থাত অশালীন ইংগিত দিয়া হৈছিল, কিন্তু যেতিয়া ছাত্ৰীগৰাকীয়ে ইয়াৰ প্ৰতিবাদ কৰিছিল তেতিয়া শাৰীৰিকভাৱে তেওঁক অপদস্থ কৰা হৈছিল। আনকি গাড়ীত তুলি লৈ যোৱাৰো চেষ্টা চলাইছিল অভিযুক্ত কবীন্দ্ৰ দাস আৰু সঞ্জীৱ দাসে। সমগ্ৰ ঘটনা সংঘটিত হৈ গৈছিল আৰক্ষীৰ সন্মুখতে। ইতিমধ্যে এই ঘটনা সংঘটিত হোৱাৰ 4টা দিন উকলি গৈছে, কিন্তু তাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ক্ষুব্ধ হৈ পৰিছে এই ভুক্তভোগী যুৱতীগৰাকী। ৰেলৱে তেওঁৰ ক্ৰিমিনেল কেছ লাগিলে তেওঁ জব গুচি যাব। মানুহে এনেকুৱা হৈছে যে তেওঁৰ জব মোৰ ইজ্জততকে তেওঁৰ জবটোৱে ইম্পৰ্টেণ্ট হৈছে। ল'ৰাজনৰ নাম সন্দীপ দাস হয় আৰু দেউতাকজন মই গম পাইছো তেওঁৰ নামটো গোবিন্দ চন্দ্ৰ দাস হয়। তেওঁ ৰেলৱেত জব কৰে। দুখ লগা এইটো কথা যে পুলিচ থকাৰ পিছতো মোৰ লগত এনেকুৱা হৈছে শাৰীৰিকভাৱে মানসিকভাৱে মই এতিয়া আই জাষ্ট ব্ৰকেন ডাউন। মোৰ কোনো এতিয়া অপশ্যন নাই। মোক চব ফালৰ পৰা প্ৰেছাৰ দি আছে যে মই কেছটো উঠাব লাগে। 5 তাৰিখে যদি আমি খবৰ লওঁ পুলিচ থানাত তেতিয়াও কোনো নাছিল তাত। যেতিয়া তেতিয়াও কুৱেশ্যন সুধিলো যে কিয় আপোনালোকে ধৰা নাই, কৈছে কি আমি কৰি আছো বুলি। এতিয়ালৈকে একো কৰা নাই তেওঁলোকে।